Hello guys, welcome to my YouTube channel. আজি দীপাৱলী তো সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা সকলো পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পোহৰে যাতে সকলোৰে মনৰ আশাবোৰ উজ্বলাই তোলে তাৰে কামনা কৰিলোঁ। তো আজি আমাৰ চাৰিওফালে আশে পাশে থকা সকলোৰে এইটো আমাৰ ৰুমত সৰু এটা ৰংগোলী বনাইছোঁ। তাৰপিছত চাকিকেইটা পানীত তিয়াই উঠাই দিলোঁ। অলপ দুৱাৰ সন্মুখত ৰংগোলী বনাই দিলোঁ। চাকিকেইটাত মিঠাতেল ঢালিলোঁ চাকি দিবৰ কাৰণে। ৰেডি হৈ গ'ল। শলিতাবিলাক দিলোঁ। শলিতাবিলাক দিয়া হৈ গ'ল। ৰেডি হ'ল আমাৰ চাকি দিবৰ কাৰণে। এনেকৈ এটা এটা কৰি জ্বলালোঁ চাকি। ৰেডি হৈ গ'ল আমাৰ চাকি। এতিয়া চাকিবিলাক দিম। তাৰপিছত ৰুমত চাকি দিয়াৰ পিছত আমি বাহিৰলৈ ওলাই যাম। বাহিৰৰ পৰিৱেশ কেনেধৰণে সজাইছে, কেনেধৰণে চাকিবোৰ দিছে দেখুৱাম। তো আমার চাকি দিয়া হৈ গ'ল কমপ্লিট। এতিয়া যাম আমি বাহিৰলৈ। বলক বাহিৰৰ দৃশ্যবোৰ দেখুৱাম। এতিয়া ৰুমৰ পৰা আমাৰ ওলালোঁ। চাই থাকক ভিডিঅ'টো কেনেকুৱা ধৰণৰ সজাইছে, ধুনীয়া লাগিছে। দীপাৱলী ক'লে যিহেতু ভাল লাগে, পোহৰৰ উৎসৱ। এইখিনি কলেজৰ সন্মুখ পালোঁ। তাতে বীৰ চিলাৰায়ৰ মূৰ্তিটো সজাই পৰাই তুলিছে। এইখিনি আমি থানাৰ সন্মুখ পালোঁ, অভয়ানগৰী থানা। চাওক আৰু বাহিৰৰ পৰিৱেশটো, আমাৰ পৰিৱেশটো কেনেকুৱা। ভিডিঅ'টো চাই থাকক লাষ্টলৈকে।
ধুনীয়া পৰিৱেশ, ভাল লাগে চাই। চাওক কিমান ধুনীয়া পৰিৱেশ, কিমান উজ্জ্বল দেখিছে। বহুত ধুনীয়া লাগিল চাই। এইখিনি ৰাজবাৰীৰ সন্মুখৰ দৃশ্য, ধুনীয়া লাগিছে। আৰু তাৰে ভিডিঅ' দেখাব নোৱাৰিলোঁ, বহুত মানুহ পিগাধৰা বুলি কয়, তাতে 500ৰো অধিক, মানে বহুত চাকি 500 শতাধিক চাকিৰে দুটা বস্তু বনাইছে। এটা ফটো দিছোঁ দুয়োটাৰে, কিন্তু ভিডিঅ' বনাব নোৱাৰিলোঁ। এটা লাভলিনা বৰগোহাঁইৰ বক্সিং চেম্পিয়নৰ, আৰু এটা মা মানে মমতা, মা মানে নিৰাপত্তা, তাৰে আমাৰ মা থাকিলে কিমান নিৰাপত্তা হয় তাকে দেখুৱাইছে। ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।